हेलो बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো ববি টেকত। হয় আপোনালোকে ভিডিঅ' থাম্বনেল দেখি গমেই পাইছে যে মই আজি কোনটো বিষয়ত আলোচনা কৰিম। আপুনি মোবাইল স্ক্ৰীনত দেখিব পাৰিছে যে ৰেফাৰ এণ্ড আৰ্ন ফ্ৰী শ্বপিং অত 2000। তো আপুনি এই 2000 টকাৰ কেনেকৈ ফ্ৰী শ্বপিং কৰিব পাৰিব সেইটো বিষয়ত মই কম। তাৰ আগতে মই যে 2000 টকা ফ্ৰী শ্বপিং কৰিছো সেইটো মই আপোনালোকক দেখাম। তো আপুনি ইয়াতে দেখিব পাৰিছে অনলি ৰেফাৰ কৰি আপুনি 2000 টকা ফ্ৰী শ্বপিং কৰিব পাৰিব। তো আপোনাক মই যে 2000 টকা শ্বপিং কৰিছো ফ্ৰী সেইটো আপোনালোকক দেখুৱাই লওঁ। আপুনি ইয়াতে দেখিব পাইছে যে ডেলিভাৰ দুয়োটাই ডেলিভাৰ হৈছে আৰু অৰ্ডাৰ কৰাৰ পিছত 2 পৰা 3 দিন ভিতৰতে দি গৈছিল আৰু এইটোৰ প্ৰাইচ হ'ল 1319 টকা আৰু এইটো উৰবান ফেশ্বন পেণ্টটো হ'ল 769 টকা আৰু এইটোৰ প্ৰাইচ এতিয়া বাঢ়ি 1399 টকা হৈছে। আৰু ইয়াতে যিবিলাক প্ৰডাক্ট হয় সকলোবিলাক ব্ৰেণ্ডৰ প্ৰডাক্ট হয় আৰু এমাজন আৰু ফ্লিপকাৰ্টৰ তুলনাত আপুনি কমে পাব। ইয়াতে আপুনি এইবিলাক প্ৰডাক্টৰ দাম এমাজন বা ফ্লিপকাৰ্টত সাৰ্চ কৰি চাব পাৰে, তাতকৈ ইয়াতে কমে হ'ব। এতিয়া আহোঁ মেইন কথাত, আপুনি ৰেফাৰ কৰি কেনেকৈ ফ্ৰী শ্বপিং কৰিব পাৰিব। তো আপুনি মোবাইল স্ক্ৰীনত দেখিছে যে 15 to 13 ফ্ৰেণ্ডছ গেট 1000 ফ্ৰী শ্বপিং। তো আপুনি যদি 15টা ৰেফাৰ কৰে তেনেহ'লে আপুনি 1000 টকা ফ্ৰী শ্বপিং কৰিব পাৰিব। আৰু যদি আপুনি 30+ মানে আপুনি যদি 31টা ৰেফাৰ কৰে তেনেহ'লে আপুনি 2000 টকা শ্বপিং কৰিব পাৰিব। তো আপুনি জাষ্ট আপুনি আপোনাৰ ফ্ৰেণ্ডক লিংকটো দি দিয়ক আৰু ৰেজিষ্টাৰ কৰিলেই আপুনি এটা ৰেফাৰ ছাকচেছফুল হৈ যাব। খালি জাষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। আৰু এইটোৰ অফাৰৰ ভেলিড হ'ল 14 পৰা 17 ফেব্ৰুৱাৰীৰ ভিতৰত। আপোনাৰ 14 পৰা 17 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনাৰ ফ্ৰেণ্ডক আপুনি ৰেফাৰ কৰি জাষ্ট ৰেজিষ্টাৰ কৰিব লাগিব আৰু আপুনি বাউচাৰটো 24 ফেব্ৰুৱাৰীত আপোনাক মোবাইলত দি দিব। আপুনি তাৰ পৰা আপুনি 100% ফ্ৰী শ্বপিং কৰিব পাৰিব। তো কেনেকৈ ৰেফাৰ কৰিব লাগিব আপোনাক দেখুৱাই আছোঁ। তাৰ আগত আৰু এটা কথা, আপুনি যদি 100% ফ্ৰী শ্বপিং কৰিব বিচাৰে তেনেহ'লে আপুনি 18 তাৰিখৰ আগতে আপুনি 15টা মিনিমাম আপোনাক 15টা ৰেফাৰ কৰিব লাগিব। আপুনি 17 তাৰিখত আপুনি ৰেফাৰ কৰিব পাৰিব। আপুনি 18 তাৰিখত কৰিলে বিলিট নহ'ব। আপুনি 17 তাৰিখেও ৰেফাৰ কৰিব পাৰিব, আপুনি 18 তাৰিখে কৰিলে নহ'ব। আৰু এইটো হ'ল মোৰ ৰেফাৰেল কোড R47SZR। তো আপুনি যদি ডিছক্ৰিপশ্যনৰ লিংকৰ পৰা যায় তেনেহ'লে অট'মেটিক ৰেফাৰেল কোড লৈ ল'ব, নহ'লে আপুনি এপ্লাই কৰি দিব R47SZR। তো আপুনি এইটো ৰেফাৰেল কোড ইউজ কৰিলে আপুনি 2000 পইণ্ট পাব আৰু পইণ্টৰ পৰাও আপুনি 15% ডিছকাউণ্ট শ্বপিং কৰিব পাৰিব। আপুনি যদি এক্সাম্পল আপুনি যদি 3000 টকাৰ শ্বপিং কৰে তেনেহ'লে আপুনি 1500 টকা পে' কৰিলেই হ'ল আৰু 1500 পইণ্ট আপোনাৰ পৰা কাটি ল'ব। পাৰ কইন আপোনাক 1 টকা কৰি দিব। আপুনি যদি মোৰ লিংকৰ পৰা ৰেজিষ্টাৰ কৰে তেনেহ'লে আপোনাক 2000 পইণ্ট আপোনাক ফ্ৰী দিব। আৰু আপুনি যদি 100% ফ্ৰী শ্বপিং কৰিব বিচাৰে তেনেহ'লে আপুনি মিনিমাম 15টা ৰেফাৰ কৰিব লাগিব। 15টা ৰেফাৰ কৰিলে আপুনি 1000 টকাৰ বাউচাৰ দিব আৰু যদি আপুনি 30+ কৰে তেনেহ'লে আপোনাক 2000 টকাৰ বাউচাৰ দিব। আৰু ৰেফাৰ কৰাটো একেবাৰে সহজ। আপুনি যদি লিংকৰ পৰা ডাউনলোড কৰিছে তেনেহ'লে ডাইৰেক্টলি ৰেফাৰেল কোডটো লৈ ল'ব আৰু যদি আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছে তেনেহ'লে মোৰ কোডটো ইউজ কৰিব আৰু যদি আপোনাৰ ফ্ৰেণ্ডৰ ডাউনলোড কৰি দিছে তেনেহ'লে আপোনাৰ কোডটো ইউজ কৰি দিব। একেবাৰে সহজ, জাষ্ট আপুনি 15টা ৰেফাৰ কৰিলেই হ'ল। আপোনাৰ ঘৰতে আপুনি কৰিব পাৰিব। আপোনাৰ ঘৰতেতো বাছ 10টা মোবাইল হ'বই আৰু আপোনাৰ ফ্ৰেণ্ডক কৰি দিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব।